আহিছে হিমন্ত আহিছে আপোনাৰে বতৰা আহিছে আহিছে হিমন্ত আহিছে আপোনাৰে বতৰা পুৰা দেৱকে দেউ ওলাই জগতলৈ সঁহাৰি দিবলৈ বিজেপি আহিব মানুহ বদনালি উৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে আহিছে হিমন্ত আহিছে আপোনাৰে বতৰা পুৰা দেৱকে দেউ ওলাই জগতলৈ সঁহাৰি দিবলৈ দিছপুৰ নহয় মই আজি শপত গ্ৰহণ আছিল মই পশ্চিমবংগলৈ গ'লোঁ পশ্চিমবংগৰ পৰা আহি মই মচলপুৰত এখন মিটিং কৰিলোঁ আৰু মিটিং কৰি মই এইখিনি জেগা পাইছোঁ মানে আজি শাৰীৰিকভাৱে মানে মই বহুত অসুস্থ দেখিছে মোৰ মানে মাত চাত ভাঙি নোহোৱা হৈ গৈছে আপোনাৰ কাৰণে মানে বহুত জনসাধাৰণ ৰখি আছে মইতো আৰু এই জালাঘৰত আজি 4-5 বাৰ আহিলোৱে গতিকে মোকতো আৰু ৰাইজে মামা বুলি জানে যেতিয়া আহিবই আৰু ইমান ৰাতিলৈকে যে ৰাইজ ৰখি আছে আপোনালোকক অশেষ অশেষ ধন্যবাদ ভাগিনীসকল অশেষ অশেষ ধন্যবাদ আপোনাৰ এতিয়া আপুনি এইবাৰ কিমানখন আসন পালে মই অকলে 82খন পালোঁ আৰু লগত মোৰ 3টা মানে পাৰ্টিৰ লগত মই বিজেপি এজেপি আৰু মই হেৰি বিপিএফৰ লগত মই 102খন আসন ল'বলৈ সক্ষম হৈছোঁ এতিয়া ঠিক আছে আপুনি ধন্যবাদ জনাইছোঁ এতিয়া আপোনাৰ আঁচনি কেনেকুৱা চবে মানে এইবাৰ নতুন যিখন চৰকাৰ হ'ব আঁচনি কি ল'ব সকলোৱে শুনাৰ কাৰণে অপেক্ষা কৰি আছে আঁচনি আপোনালোকে ৰাইজ প্ৰথম চৰকাৰী ঘৰ পালে নে নাই কোনোবাই পোৱা নাই নেকি পাইছে আৰু শৌচ কৰিবৰ কাৰণে লেট্ৰিন পালে নে নাই পাইছে পাইছে ৰাইজ পাইছে আৰু অৰুণোদয় পালে নে নাই লিখিল কোনে পোৱা নাই অৰুণোদয় লিখিল পোৱা নাই নেকি পাই যাবা এইবাৰ মোমায়াৰক জিকালে যেতিয়া সকলো আঁচনি মই ধুনীয়াকৈ বিলাই দিম বাবা আৰু মই কৈছিলোঁ নহয় ৰাইজ যে মোমায়াৰক জিকালে মই অৰুণোদয় মই 1250 টকাকৈ দিছিলোঁ এইবাৰ ৰাইজ মই কিমান কৈছিলোঁ নিশ্চয় মনত আছে ৰেচন কাৰ্ডটো 20 টকা হ'ব এই মোমায়াৰে নমৰালৈকে ৰেচন কাৰ্ড পাইয়া দেখিবা কিন্তু মই অৰুণোদয় এইবাৰ 3000 কৰি দিম হ'ব আৰু মই কৈছিলোঁ উদ্যমিতা অভিযান উপলক্ষে মই গছৰ পুলি ৰুবলৈ দিছিলোঁ নে নাই দিছিলোঁ ৰুইছিলা আৰু মই এই 10,000 প্ৰদান কৰাৰ পিছত মই কিমান দিম বুলি কৈছিলোঁ 25,000 এই 25,000ৰ কাম অগ্ৰগতিত বাঢ়ি আছে গতিকে এই কামত সফলতা লাভ কৰিবলৈ তোমালোকে সক্ষম হ'বা এইবিলাক আঁচনি আগতে আছিল এইবিলাক মানে কিছু বঢ়াই দিলে